ফ্ৰেণ্ডছ, আমাৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিসকলে এতিয়ালৈকেও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। তেন্তে ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। হেল্ল' ফ্ৰেণ্ডছ, বহুত দিনৰ মূৰত আকৌ আপোনালোকৰ মাজলৈ এটা ভিডিঅ' আগবঢ়াইছোঁ। এই ভিডিঅ'টো আপোনালোকৰ মট'ব্লগিঙৰ কাৰণে বনোৱা হৈছে। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। আজি আমি আহিছিলোঁ গোলাঘাট। এতিয়া গোলাঘাটৰ পৰা যোৰহাট গৈ আছোঁ। যোৰহাটলৈ যাওঁতে কিছুমান আপোনালোকক ধুনীয়া ধুনীয়া ৰাস্তা দেখাম। ভিডিঅ'টো চাই থাকক শেষলৈকে। এইটো ৰাস্তা চাওক, মৌ ফুলনি ৰাস্তা, কি সুন্দৰ পৰিৱেশ, লগতে এখন বাগানীয়া, চাওক কি ধুনীয়া লাগিছে বাগান চাই। লগতে এইটো আপোনালোকৰ চাহপাতৰ ঘৰ। ইয়াত চাহপাত তৈয়াৰ কৰা হয়, মানে ইয়াৰ পৰা চাহপাতবিলাক ইয়াত চাহপাত বনায়। চাওক কি সুন্দৰ পৰিৱেশ। এইখন চব টোল গেট বনাই আছে। আপোনালোকে যদি বোকাখাট বা ৰঙাজান তিনিআলিৰ ফালৰ পৰা আহে, কাৰ্বি আংলঙৰ ফালে আহিলে এইখন টোল গেট পাব আপোনালোকে। চাই লওক কি ধুনীয়াকৈ বনাই আছে। চাওক এইখন চাওক কি ধুনীয়া লাগিছে। টোল গেটখন দেখিয়ে ভাল লাগিছে। এতিয়া পাছলৈ কি হয় নাজানো, কিন্তু এতিয়া কিন্তু ধুনীয়া লাগিছে টোল গেটখন দেখি। সেয়া আমি আহি গোলাঘাট টাউন পালোহি। গোলাঘাটৰ টাউনৰ মাজমজিয়াতে এখন পাৰ্ক আছে। চাওক কি সুন্দৰ পৰিৱেশ। ৰাস্তাটো চাওক, মানুহেই নাই, কিমান খালী ৰাস্তা হৈ আছে। বলক এতিয়া গৈ থাকোঁ যোৰহাটৰ ফালে। ফাইনেলি আহি আমি পাই গ'লোহি যোৰহাট মৌবন্ধা। এয়া যোৰহাট মৌবন্ধা হয় এইখন। এইখন আমাৰ যোৰহাটত অৱস্থিত কলাক্ষেত্ৰ। নামটো আপোনাৰ চুকাফা কলাক্ষেত্ৰ। আহিব পাৰি ইয়ালৈ, ধুনীয়া ধুনীয়া দৃশ্য চাব পাৰিব ইয়াত। নেক্সট ব্লগত কলাক্ষেত্ৰখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম।